ৰেচন কাৰ্ড পৰিয়ালৰ পৰিচয় পত্ৰ ৰেচন কাৰ্ডে কেৱল মানুহে চাউলৰ কাৰণেই নহয় ৰেচন কাৰ্ডৰ জৰিয়তে মানুহে বিভিন্ন সা সুবিধা লাভ কৰে গতিকে যাৰ বাবে প্ৰত্যেকটো পৰিয়ালেই ৰেচন কাৰ্ড পোৱাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে তো মাননীয় মন্ত্ৰী ডাঙৰীয়াই যিটো তথ্য প্ৰকাশ কৰিলে 40 লাখ এপ্লিকেশ্যনে হোৱা নাই গতিকে এইসমূহ এপ্লিকেশ্যন কৰোঁতে প্ৰত্যেক জিলাই ভাগ কৰি দিছে কোনটো জিলাই কিমান এপ্লিকেশ্যন কৰিব পাৰিব বা কিমান হিতাধিকাৰী হ'ব গতিকে এইসমূহ মই অনুৰোধ জনাম প্ৰথম যে যিসমূহ জিলাত হোৱা নাই সেই জিলাৰ পৰিৱৰ্তে বৰপেটা জিলাত আৰু যদি সংখ্যা বৃদ্ধি কৰে নিৰ্দিষ্টভাৱে এপ্লিকেশ্যনকাৰীৰ সংখ্যা পাব গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম জানিব বিচাৰিম যে ৰেচন কাৰ্ড বাছনিৰ যিটো প্ৰক্ৰিয়া ইয়াৰ পূৰ্বতেও আমি সকলো সন্মানীয় বিধায়কসকলে জানো মাননীয় অধ্যক্ষ ডাঙৰীয়া আপুনিও জানে যে ৰেচন কাৰ্ড বাছনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বিভিন্ন সময়ত দুখীয়া মানুহৰ পৰিৱৰ্তে ধনী মানুহে ৰেচন কাৰ্ড পায় এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই অলপ আগতে কৈছে বিধায়কসকলৰ সহযোগিতা লাগিব কিন্তু এই পৰ্যন্ত এই বাছনি প্ৰক্ৰিয়াত বিধায়কসকলক এই প্ৰক্ৰিয়াটোত লৈ কৰিছে নে নাই কাৰণ ব্যক্তিগতভাৱে আমি তেনেকুৱাভাৱে আমন্ত্ৰণ পোৱা নাই গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে স্পষ্টভাৱে কথাখিনি বিধানসভাত উত্তৰ দিব লাগে মন্ত্ৰী ডাঙৰীয়া যেতিয়া সিদ্ধান্ত লৈছিলে যে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আৰু ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ মূলগত কথা এইটোৱে আছিলে যে যিসকল দুখীয়া মানুহ কিবা কাৰণত যদি মাইগ্ৰেট হৈ পেলাই যদি কেৰালাত কাম কৰি আছে বা ডিব্ৰুগড়তে আছে তেওঁ যাতে সেই চাউলখিনিৰ বা সেই খাদ্য শস্যখিনিৰ বেলেগতো যাতে সংগ্ৰহ কৰিব পাৰে অৰ্থাৎ এইটোৰ উদ্দেশ্য এইটো হৈছে যে কোনো মানুহে যাতে পাবলগীয়া চাউলৰ পৰা হওক বা ৰেচনৰ পৰা যাতে বঞ্চিত নহয় তাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা কৰিছিলে যাৰ ফলস্বৰূপে আজি আমাৰ প্ৰত্যেক হিতাধিকাৰী আমি নিৰ্বাচন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি যি আমাৰ 40 লাখ আমি নিৰ্বাচনৰ কাৰণে আমি যিটো প্ৰফৰ্মা দিছিলোঁ বা চেকলিষ্ট দিছিলোঁ সেই চেকলিষ্টৰ আমি তাত আমাৰ যিহেতু আমাৰ বিডিঅ'সকলক যিহেতু আমি ৰাখি পেলাই আমাৰ এখন সমিতি এখন আছে আৰু সেই বিডিঅ'সকলৰ লগতে আমাৰ বিধায়কসকলো যিহেতু বিধায়কসকলে আমাৰ NFSৰ ক্ষেত্ৰতে হওক বা আমাৰ ব্লকৰ যিহেতু তেওঁলোকে ভিজিলেন্স কমিটিৰ যিহেতু চেয়াৰমেন গতিকে আমি আমাৰ টাউনৰ ক্ষেত্ৰত আমি টাউন কমিটি আৰু আমাৰ গাঁৱৰ ক্ষেত্ৰত আমি ব্লকক আমি দায়িত্ব দিছোঁ খণ্ড উন্নয়ন বিষয়ক দায়িত্ব দিছোঁ তেওঁলোকে ডেজিগনেটেড অফিচাৰ হিচাপে আৰু অথৰাইজড অফিচাৰ হিচাপে তাত আমাৰ বৰপেটা জিলাত যদি আপোনাৰ যদি কম আছে যে এতিয়াও যদি বঞ্চিত হৈ আছে নিশ্চিত ওপৰত এজন মানুহ কাৰণ মই ক'লোৱে যে 40 লাখ আমি দিছোঁ এতিয়া আমাৰ হাতত আৰু আছে আৰু দিব পৰা প্ৰভিজন আছে আমি 40 লাখ দিয়াৰ পিছত যদি এতিয়া 37 লাখৰ কাৰণে আমাৰ আবেদন আহিছে যদি আপোনাৰ বৰপেটা জিলাত মই আপোনাক অনুৰোধ জনাম যে বৰপেটা জিলাৰ বিধায়কসকলে একেলগে বহি পেলাই যে প্ৰকৃত আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বহুত ৰিলেক্স কৰি দিছে আগতে NFSৰ মতে কি যাৰ 1 লাখ টকা ইনকাম তেওঁলোকেহে পাইছিলে আমি এতিয়া কৈছোঁ কি 2.5 লাখ টকা যাৰ 2.5 লাখ টকা ইনকাম কাৰণ কি ভাৰত চৰকাৰে যিহেতু চাউলটো দি আছে যাতে প্ৰকৃত গৰীব মানুহ যাতে বঞ্চিত নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিলেক্স কৰি দিছে গতিকে আপোনাৰ তাত যদি কিবা কমতি আছে আপুনি নিশ্চিত কৰিব অকল চাউলৰ কাৰণে নহয় এইটো মই এইকাৰণে কৈ আছোঁ এই সদনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা যিটো ব্যৱস্থা কৰিছে যে আয়ুষ্মান অসমৰ জৰিয়তে একোখনকৈ কাৰ্ড দিয়া হ'ব তাত গতিকে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ লগত আয়ুষ্মান অসমৰ যিহেতু কাৰ্ড থাকিব গতিকে প্ৰতিগৰাকী তেনেকুৱা প্ৰাপ্য বা যোগ্য পৰিয়াল বা বেনিফিচিয়াৰী যাতে কাৰ্ডখন পায় কাৰণ সেই কাৰ্ডখন যদি নাপায় তেতিয়াহ'লে ভৱিষ্যতত 5 লাখ টকাৰ স্বাস্থ্য সেৱাৰ সুবিধাটো হেৰাব গতিকে এই ক্ষেত্ৰত মই সদনৰ সমূহ বিধায়কসকলৰ মই সহযোগিতা কামনা কৰিছোঁ